আৰু মই স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। গাইছ আজি আমাৰ ইয়াতে আঞ্চলিকৰ বিহু, তো বিহুৰ কাৰণে মই আহি গ'লোঁ, মানে আদৰিব যাব লাগে। তো পূৰা ঢোল চোল লৈ আমি আদৰিবৰ কাৰণে ওলাইছোঁ ইয়াত ধুনীয়াকৈ। তোলনৰ কাৰণে আমি বিক্ৰমপুৰত আহিলোঁ আৰু আহি পালোঁ ঘৰ। আমি ইয়াতে আমাক স্বাগতম জনাই আছে বাৰু ধুনীয়াকৈ আমাক ভিতৰলৈ লৈ আৰু গাইছ বৈদ্য গৰম আজি বৈদ্য গৰম দিছে আৰু গাইছ অহাৰ লগে লগে আমাক দিলা ঠাণ্ডা একগিলাচটো ঠাণ্ডাটো খাই গাইছ ঠাণ্ডা খাই আহি গ'ল। চাহ গৰম গৰম লাল চাহ মাৰি দেং এই গৰমত পূৰা ঘামি চামি অৱস্থা নাই গাইছ। চাহ তাহ খাই মানে প্ৰসাদ চসাদ খালোঁ আমি আৰু বেছি দেৰি নকৰোঁ কাৰণ 12টা বাজিল। পূৰা গৰম এতিয়া ৰ'দটো পূৰা দিছে, মোটামুটি 36 37 দিছে আজি ডিগ্ৰী গাইছ। এনেকৈ আৰু যাব লাগিল, বেছি দেৰি কৰি লাভ নাই। আৰু এইটো আমাৰ ককাক লৈ যাওঁ এতিয়া। ৰদে ৰদে আহি পালোঁ আমি আমাৰ বিহুতলী। তো গাইছ বিহুতলীত আমি আহি এইফালে পতাকা উত্তোলনৰ কাৰণে লৈ আহিলোঁ আমি ককাক। তো পতাকা উত্তোলন কৰিব এতিয়া ধুনীয়াকৈ পতাকাটো উত্তোলন কৰি দিওঁ। মানে ৰাতিপুৱাৰ কাৰ্যসূচী এইটো আছিল পতাকা উত্তোলন ফাৰ্ষ্ট টাইম। তো পতাকা উত্তোলনটো হৈ গ'ল আমাৰ গাইছ, দেখিছে ধুনীয়াকৈ। দিনৰ কাৰ্যসূচী হৈ গ'ল আৰু বেছি ভিডিঅ' কৰা নাই মই। আৰু গাইছ ৰাতিৰ কাৰ্যসূচী এয়া চাওক নাজাৰা অনুষ্ঠান ৰাখিছিলোঁ, মানে শিক্ষক যিবোৰ মানে অৱসৰ লৈছে বা চাকৰিয়াল সিহঁতৰ কাৰণে। তো ইফালে আমি ফিতা কাটিও দিলোঁ, মঞ্চখন মানে উদ্বোধন কৰি দিলোঁ গাইছ। আগৰখন চৰাইদেউৰ বিহু হুঁচৰি দল আহি মানে প্ৰগ্ৰেম কৰি আছে, ধুনীয়াকৈ পৰিৱেশন কৰি আছে। সিহঁতৰ দৃশ্য অলপ আপোনালোকক দিলোঁ। সিফালে ছিংগাৰ আছিল আমাৰ অৰুন্ধতী ভানুপ্ৰিয়া, তো তেওঁৰ গান মানে আহি গ'ল আৰু প্ৰগ্ৰেম। তো গাইছ লাষ্ট প্ৰগ্ৰেম আছিল আৰু লাষ্টত আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা এইটো প্ৰগ্ৰেমটো আজি শেষ কৰিলোঁ। আৰু গাইছ আজি ভিডিঅ'টো